ফাইনেলি আজি আঙুঠিটো পিন্ধালো গাইছ। বৌহঁতৰ ঘৰ পাই নিয়ম নীতিখিনি কৰি ভিতৰত আহি বহি চাহখিনি খাই বহু মানে এইফালে বৌ আহিল আৰু দাদাৰ ইমান টাইমৰ অপেক্ষাৰ অন্ত পৰিল। পিছে মাহঁত যিহেতু অহা নাই সেইকাৰণে ডাঙৰ বাই বৌলে অনা কাপোৰযোৰ গাতে উৰাই পিন্ধি আহিব ক'লে আৰু বৌও ভিতৰলৈ গৈ অলপ সময় পিছতে কাপোৰযোৰ পিন্ধি আহি দাদাৰ লগত অলপ সময় বহে মানে ডাঙৰ বাই বৌলে অনা গহনাখিনি পিন্ধাই দিছে আৰু তাৰ পিছতে ফাইনেলি মেইন সময়টো আহিল। আৰু ফাইনেলি দাদা আৰু বৰ আঙুঠি পিন্ধোৱা হৈ গ'ল আৰু তাৰ পিছতে দুইটাই মিলি কেক কাটিলে। ইটোৱে সিটোক মৰমতে কেক খোৱালে আৰু তাৰ পিছতে আৰম্ভ হ'ল ফটোশ্বুট। দাদা বৌ বা ভিনদেউ আৰু আমি সকলোৱে মিলি ফটো উঠিলো আৰু সকলোবোৰ হোৱাৰ পিছতে সময় হ'ল ভাত খোৱাৰ আৰু ভাত পানী খাই ঘৰলৈ অহাৰ সময়তে সকলোৰে ডিমাণ্ড মতে দৰা আৰু কইনাই নাচিব লাগে। দাদাই পিছে ভালকে নাচিব নাজানে কিন্তু আজিৰ দিনটোত নাচ নোলালেই হ'ব। এইফালে আকৌ সকলোবিলাক নিয়ম নীতি শেষ কৰি আহিলো ঘৰৰ ফালে আৰু আজিৰ পৰাহে দাদাই ক'ব